এটা বাইকত 4জন গৈছোঁ আমি আৰু টাইমটো একদম কম আছে আৰু হাই গাইজ আমি মানে যে আজি ট্ৰেইনত চিট পোৱা নাই পুৰা ভিৰ আছে অলপ অলপ বহিলোঁ আৰু এতিয়া নামিব হৈছে আমাৰ এইফালে আমাৰ আনছে কেনেকৈ কান্দিছে দেই মানে দিগদাৰ লগাইছে দিগদাৰ আমি এতিয়া নামিমেই আৰু চাব দেই ভিৰ এই পঢ়িবা আমি পাই গ'লো এতিয়া আমি নামি যামেই আমাৰ আইন অলপ অলপ কান্দো কান্দো হৈ আছে নব এইফালে ছতে চাই থৈ দিয়া মানুহ উঠিব নামি দেখাই দিব এইফালে ছতে নামি গৈছে আৰু এইফালে আমি নামি গৈছোঁ ৰ'ব এইটো আমি শিমলগুৰি ষ্টেচন পালোঁ আৰু নামি আমাক আয়ান খোজকাঢ়ি গৈছে এই ইয়াতেতো ৰিক্সাত উঠিয়ে যাম অঁ চ' গাইজ আমি আহি পাই গ'লোঁ শিমলগুৰি ষ্টেচন আৰু এইফালে বাহিৰত ওলালোঁ এতিয়া মানে মোৰ লগৰটোৰ মানে হাজবেণ্ড আহি আছে তো আমি যাম লগতে আৰু এইফালে আমাৰ কিমান উৎপাত কৰিছে এইটো চাওকচোন এইফালে এইফালে পৰিছে এইফালে এইটো অকলে অকলে বেগটো সৰু কৰি ল'বি নমাই দে সেইটো আমি ইয়াত উঠিম ব'লা ইয়াত উঠিম ব'লা উঠিম ব'লা কেনেকৈ হৈছে চোৱা কেনেকৈ ফূৰ্তি হৈছে ন পাপা উৎপাত কৰিছে নাই পুৰা উৎপাত নমাল এতিয়া আমি নামিলোঁ হেল্ল' গাইছ এইটো আমি গৈ আছোঁ হেল্ল' গাইছ কি মানুহ অঁ পাইছে এইফালে বঙালী মানুহ আছে বেংগলী আছে বিহাৰীও আছে ৰণীকে চাবলৈ অলপ এক্সাইটেড লাগিছে